জীৱনত কৃতকাৰ্যতাৰ বাবে আপোনাৰ ভৰি পিছল খাওক, কিন্তু আপোনাৰ জিভা আৰু মন কেতিয়াও পিছল খাবলৈ নিদিব। বহুত বেছি ভুগিব পাৰে। নমস্কাৰ, মই তুলনী নাথ। এটা সৰু কাহিনী লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। এটা সৰু কাহিনী শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কাহিনীটো সৰু যদিও কিন্তু ইয়াৰ গুৰুত্ব অসীম, গতিকে কাহিনীটো আহকচোন শুনো। তো এসময়ৰ এজন সন্যাসী আছিলে। বহুত পুৰণা সময়ৰ কথা মই কৈ আছোঁ আপোনালোকক। সন্যাসীজনে তেওঁৰ যিহেতু মাটি বাৰী নাছিলে, তেওঁ কি কৰিছিলে, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ তেওঁ ধৰ্মীয় যিবিলাক ধৰ্মীয় প্ৰবচন কৰিবৰ কাৰণে এঠাইৰ পৰা আন ঠাইলৈ তেওঁ ঘূৰি ফুৰিছিলে। তেওঁৰ কিন্তু এটা সদায় মনত ধাৰণা এটা আছিলে, সদায় চিন্তা এটা আছিলে যে মোৰ যদি অকণমান মাটি থাকিলে হয়, মই এখন মোৰ নিজাকৈ আশ্ৰম বনাই লোৱা হয়, মই অ'ত ত'ত ঘূৰি ফুৰি প্ৰবচন কৰিব লগা নহ'ল হয়, মানুহ সকলো মোৰ ইয়ালৈ আহিলে হয়, বা মোৰ যিখন আশ্ৰম তাত মানুহসকল আহিলে হয়, মই তাতে প্ৰবচন কৰিব পাৰিম। তেওঁ তেনেকৈ অ'ত ত'ত ঘূৰি ফুৰোঁতে এদিনাখন এজন মহান আত্মাই তেওঁক ক'লে, এজন ব্যক্তিয়ে তেওঁক ক'লে যে আপুনি এনেকৈ ঘূৰি ফুৰাতকৈ আপুনি এটা কাম কৰক, যিহেতু আপোনাৰ মাটি বাৰী নাই। এখন ৰাজ্যৰ নাম ক'লে যে অমুক ৰাজ্যৰ এজন ৰজা আছে, তেওঁ কিন্তু ৰজাজন বৰ দানী। তেওঁক যদি আপুনি এই ক্ষেত্ৰত যদি আপুনি অকণমান ভূমি বিচাৰে, তেতিয়াহ'লে ৰজাজনে হয়তো আপোনাক সহায় কৰিব পাৰে। গতিকে যিজন সন্যাসীজনে মনত বৰ আনন্দ পাই তেওঁ সেই ৰজাজনৰ ঘৰলৈ পাছদিনাখন ৰাতিপুৱাই গৈ ৰজাজনৰ ঘৰ পালেগৈ। আৰু ৰজাজনৰ ঘৰত গৈ দেখিছে আপোনাৰ গোটেই মহলৰ আগফালে মানুহৰ লাইন। তেওঁ বুজি পালে নিশ্চয় যিবোৰ মানুহ গৈছে নিশ্চয় ৰজাৰ পৰা কিবা নহয় কিবা এটা বিচাৰিয়ে গৈছে, দান বিচাৰি গৈছে। এনেকৈ এজনকৈ গৈ শেষত সেই সন্যাসীজনৰ পাল পৰিলে। সন্যাসীজন গৈ ৰজাক প্ৰণাম কৰিলে। তাৰপাছতে ৰজাই সুধিলে তেওঁক যে সেই মহাত্মা, কওকচোন আপোনাক মই কি দি সহায় কৰিব পাৰিম। সন্যাসীজনে ক'লে যে মোক অকণমান মাটিৰ প্ৰয়োজন, মাটি নাই কাৰণে মই অ'ত ত'ত ঘূৰি মই প্ৰবচন কৰি ফুৰিব লগা হয়। গতিকে আপুনি যদি মোক অকণমান মাটি দি সহায় কৰে, আশ্ৰমখন বনোৱাত বৰ সহায় হ'ব। ৰজাই তেওঁক প্ৰশ্ন কৰিলে সন্যাসীজনক, কওকচোন আপোনাক কিমান মাটিৰ প্ৰয়োজন আছে আপোনাৰ আশ্ৰমখন বনাবৰ কাৰণে। তেতিয়া সন্যাসীজনে মনে মনে ভাবিলে যে ৰজাক যদি মই 1 বিঘা বুলি কওঁ, হয়তো 2 বিঘা দিব পাৰে। যদি 5 বিঘাৰ কথা কওঁ, হয়তো 10 বিঘাওতো দিব পাৰে। যিহেতু ৰজাজন দানী, তেওঁ একো ক'ব পৰা নাছিলে। তেওঁ বুৰবুৰাই আছিলে মুখৰ ভিতৰতে। ৰজাই তেওঁৰ অৱস্থাটোৰ বিষয়ে গম পালে। তেতিয়া ৰজাই তেওঁক ক'লে যে হে মান্যবৰ, আপুনি এটা কাম কৰক, আপুনি কাইলৈ ৰাতিপুৱা আপুনি আমাৰ ইয়ালৈ আহিব, ৰাজমহললৈ আহিব। আপোনাৰ সন্মুখৰ পৰা আপুনি আৰম্ভ কৰিব। আপোনাৰ সন্মুখৰ পৰা আপুনি মুখৰ আগফালে যিমান দূৰ আপুনি যায়, যিমান দূৰলৈ গৈ আপুনি সেই ঠাইখিনি আপুনি এবাৰ চুই থৈ আহিব। আপুনি যিমান দূৰ যাব পাৰে আৰু যিমান বিঘা মাটি আপুনি যাব পাৰে, সিমানখিনি মাটি আপোনাক মই দান দিম আপোনাৰ আশ্ৰমখনৰ কাৰণে। সন্যাসীজন বৰ সন্তুষ্ট হ'ল, ভাবিলে ইয়াতকৈ আৰু ভাল সুবিধা কি থাকিব পাৰে। তেওঁ এই সুবিধাটো ল'বৰ কাৰণে ৰাতিপুৱাই তেওঁ গৈ ৰজাৰ ৰাজদৰবাৰত গৈ উপস্থিত হ'ল। ৰজাৰ ৰাজদৰবাৰৰ পূবফালে যিমানখিনি খালী জেগা আছে, ৰজাই কৈ দিছে যে খালী জেগা যিমান তুমি অতিক্ৰম কৰা সকলোবোৰ তোমাৰ, কিন্তু এটা চৰ্ত, তুমি যিমান দূৰ যাবা হয়, কিন্তু সূৰ্য অস্ত হোৱাৰ আগমুহূৰ্তত তুমি আহি মোৰ ৰাজদৰবাৰ তুমি পাবহি লাগিব, মোৰ ওচৰত তুমি পাবহি লাগিব। তেতিয়াহে তুমি যিমান দূৰ গ'লা সিমানখিনি মাটি মই তোমাক দান কৰি দিম। চৰ্তমতে তেওঁ ৰাজি হৈ গ'ল সন্যাসীজনে ভাবিলে যে মই লাহে গ'লেতো খুব কম মাটিহে মই পাম, গতিকে মই বেগাই যাম। গতিকে এই কথা মনেৰে চিন্তা কৰি সন্যাসীজনে খুব বেগাই দৌৰিবলৈ আৰম্ভ কৰিলে। ৰজাই চাই আছিলে, তেওঁৰ গতিবিধি ৰজাই লক্ষ্য কৰি আছিলে। আৰু তেওঁ দৌৰা দেখি ৰজাই সৈন্য দুজনক তেওঁ অৰ্ডাৰ দিলে যে তোমালোক সন্যাসীজনৰ পাছে পাছে যোৱা আৰু পানীৰ ব্যৱস্থা কৰা। হয়তো যিহেতু তেওঁ দৌৰিছে, গতিকে দৌৰি তেওঁ হয়তো ভাগৰ লাগিব, তেওঁক অলপ পানী খুৱাবা। সন্যাসীজন আগে দৌৰি আছে, পাছে পাছে সৈন্য দুজন ৰজাৰ যি সৈন্য দুজন পানী লৈ তেওঁৰ পাছে পাছে গৈ আছে। তেওঁক যদি পানীৰ প্ৰয়োজন হয়, তেওঁক পানী খুৱাব। দৌৰি আছে, তেওঁ ভাগৰ লাগি গৈছে সন্যাসীজনৰ। বাকী সৈন্য দুজনে কয়, হেই মহাৰাজ, আপুনি অকণমান পানী খাই লওক, আপুনি বহুত ভাগৰুৱা হৈ গৈছে। সন্যাসীজনে কয়, নাই মোৰ এতিয়া পানীৰ প্ৰয়োজন নাই, মই যাব লাগে, গতিকে মোক পানীৰ কথা নুসুধিবা। গৈ তেওঁ এখন ডাঙৰ জংঘল পালে। জংঘলখনো তেওঁ ভাবিলে জংঘলখনো মই অতিক্ৰম কৰিম। জংঘলখন অতিক্ৰম কৰিলে।
কৰি জংঘলৰ পাৰতে এটা ধুনীয়া পুখুৰী আছিলে তেওঁ ভাবিলে পুখুৰীটো মই যদি লৈ ল'ব পাৰোঁ মোৰ আশ্ৰমখনৰ কাৰণে ভাল হ'ব পুখুৰীটোৰ চাৰিওফালে এপাক তেওঁ মানে প্ৰদক্ষিণ কৰি পেলাই পুখুৰীটো নিজৰ নামত কৰিলে তেনেকৈ গৈ গৈ বহুত দূৰ গ'ল কিন্তু তেওঁ মনলৈ এটা চেতনা আহিল যে যিহেতু তেওঁ সূৰ্য অস্ত হোৱাৰ আগমুহূৰ্তত গৈ ৰজাৰ দৰবাৰ পাব লাগিব গতিকে তেওঁ কি কৰিলে তেওঁ যিহেতু সন্ধিয়া হওঁ হওঁ অৱস্থা গতিকে তেওঁতো আহি আকৌ ৰজাৰ ওচৰ পাবহি লাগিব গতিকে তেওঁ কি কৰিলে তাৰ পৰা তেওঁ উভতিবলৈ আৰম্ভ কৰিলে কিন্তু তেওঁৰ হাতত বৰ বেছি সময় নাছিলে কিন্তু যিহেতু সূৰ্য অস্ত হোৱাৰ আগমুহূৰ্তত তেওঁ ৰজাৰ ওচৰ পাবহি লাগিব তেওঁ কি কৰিলে তাৰ পৰা যিমান পাৰে বেগাই মানে তেওঁ তাৰ পৰা মানে দৌৰিছে ৰজাৰ ওচৰলৈ দৌৰি আছে মাজত সৈন্য দুজনে আকৌ সুধিছে যে সেই মান্যবৰ আপোনাৰ হয়তো ভাগৰ লাগিছে বহুত আপুনি অকণমান পানী খাই লওক আমি ব্যৱসায়ৰ কথা তেওঁ চিন্তা নকৰি নাই মই এতিয়া পানী খোৱাৰ মোৰ সময় নাই মই ৰজাৰ ওচৰ পাব লাগে তেওঁ দৌৰি আহি মানে সূৰ্য অস্ত হোৱাৰ খুব মানে কম ছেকেণ্ড আছে আৰু সূৰ্য অস্ত হ'বৰ কাৰণে আহি ৰজাৰ সন্মুখত আহি তেওঁ ৰজাৰ সন্মুখত বাগৰি পৰিলে যি বাগৰি পৰিল তেওঁ বাগৰি পৰিলে আৰু কোনোদিন তেওঁ উঠিব নোৱাৰিলে মানে তেওঁ মৃত্যুক সাৱটি ল'লে তো বন্ধু-বান্ধৱীসকল এই কাহিনীটো আছিলে আপোনাৰ আৰু মোৰ বা আমাৰ সকলোৰে এই কাহিনীটো আমাৰ জীৱনত সদায় এনেকুৱা ঘটনা ঘটি আছে আমি জীৱনত বেছিতকৈ বেছি বস্তু আমি পাবৰ কাৰণে আমি আশা কৰি আমি কি কৰোঁ গোটেই জীৱনটো আমি সদায় দিন ৰাতি একাকাৰ কৰি দৌৰি ফুৰিছোঁ কিবা এটা লাগে এইখিনিয়ে হোৱা নাই আৰু অলপ লাগে আৰু অলপ পাইছোঁ তাতকৈ আৰু অলপ লাগে গতিকে এই যে আত্মসন্তুষ্টি বোলা বস্তুটো আমাৰ মাজৰ পৰা যেন হেৰাই গৈছে গতিকে আত্মসন্তুষ্টিয়ে কিন্তু আমাক বিপদত পেলায় গতিকে আপুনি যদি আত্মসন্তুষ্ট লাভ কৰিব নোৱাৰে যিখিনি ভগৱানে দিছে সেইখিনিতে সন্তুষ্ট থাকি লাহে লাহে আপুনি আপোনাৰ শৰীৰ আৰু আপোনাৰ বিবেকে যিমানখিনি কণ্ট্ৰল কৰিব পাৰে সিমানখিনি আপুনি বিচাৰিব লাগে তাৰ মতেহে আপুনি কাম কৰিব লাগে গতিকে সেই যিজন সন্ন্যাসীজনে জোখতকৈ বেছি তেওঁ বিচাৰি দিয়াৰ কাৰণে তেখেত কি হ'ল তেওঁ যিখিনি মাটি পাইছিলে গোটেইখিনি মাটি ভূমি হেৰুৱাব লগা হ'ল ঠিক তেনেকৈ আমাৰ জীৱনতো তেনেকুৱা ঘটনাই হৈ আছে বিৰূপ ঘটনা ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই ধন্যবাদ